হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছা। আজি তোমালোকৰ সৈতে মই এটি কথা আলোচনা কৰিব বিচাৰিছোঁ, আৰু সেই কথাটো হৈছে কি জানানে? তোমালোকৰ পঢ়াত কিয় মন নবহে, পঢ়িবলৈ কিয় মন নাযায়, আৰু যদি পঢ়িবলৈ মন নাযায় তোমালোকে কি কৰিব লাগে? সঁচাকৈ পঢ়িবলৈতো মন নাযায় ন? যদি পঢ়িবলৈ মন নাযায় তেতিয়া কি কৰিবা জানানে? 1 নম্বৰ, তুমি কাৰণ এটা বিচাৰি ল'বা, তুমি কিয় পঢ়িব বিচৰা। যেতিয়া তুমি কাৰণটো বিচাৰি পাবা তেতিয়া তোমাৰ অট'মেটিকলি পঢ়িব মন যাব। আৰু 2 নম্বৰটো হৈছে, যেতিয়া তুমি পঢ়াৰ টেবুলত বহা 10 মিনিটমান সময় কি হয় জানানে, এনেও পঢ়িবলৈ মন নাযায়। মানে কি হয়, তুমি যি কিতাপেই নোলোৱা কিয় মনত নোসোমায় বা মূৰত নোসোমায়, ভাল নালাগে। সেইখিনি সময়ত তুমি ধৈৰ্য ধৰিবা, ধৈৰ্য ধৰি অলপ সময় ৰৈ দিয়াৰ পিছতে চাবা অট'মেটিকেলি তোমাৰ বস্তুটো ভাল লগা হ'বলৈ ধৰিব। মানে এক প্ৰকাৰ তাক কি বুলি ক'ব পাৰি, কনচেনট্ৰেশ্যন বুলি ক'ব পাৰি বা ধৈৰ্য বুলিও ক'ব পাৰি। তুমি ধৈৰ্য ধৰি দিবা, চাবা তোমাৰ লাহে লাহে অকণমান পঢ়িবলৈ মন যোৱা হ'ব। আৰু 3 নম্বৰ পইণ্টটো হৈছে, পঢ়া বস্তুটো কেতিয়াও টান বুলি ভাবি নল'বা, আৰু কেতিয়াও মানে এনেকৈ ভাবি নল'বা ইছ ৰাম পঢ়িব লাগে। কোনো কাৰণতে নাহিবা পঢ়িম। নিজৰ মনত এটা ভাল ভাৱ আনি ল'বা, এটা ফ্ৰেছ মাইণ্ড আনি ল'বা, ভাল লগা কৰি ল'বা, তেতিয়া নিশ্চয় পঢ়িবলৈ মন যাব। আৰু এই বিষয়টোৰ ওপৰত যদি তোমালোকক লং ভিডিঅ' লাগে মোক তলত কমেণ্ট কৰিবা দেই। মই ভালদৰে বুজাবলৈ হ'লে এই কথাবোৰ লং ব্লগতহে বুজাব পাৰিম বা লং এটা ভিডিঅ'তহে বুজাব পাৰিম। গতিকে মই আকৌ লং ব্লগত বুজাম যে পঢ়াত আৰু ভালকৈ কেনেকৈ মনোযোগ দিব পাৰি। আজিলৈ আহিছোঁ, ধন্যবাদ।